হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভাল। A to Z এণ্টাৰটেইনমেণ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোক আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। আৰু আজি আমি বনাম এটা বহুত স্পেচিয়েল মাটন কাৰী, যিটো বহুত ইজিলি, অকণমান টাইম লাগে, অলপ পেচেঞ্চ লাগে, কিন্তু তাৰপিছত যিটো ৰিজাল্ট হয় সেইটো খাই চাব, তাৰপিছত কমেণ্ট কৰিব যে কেনেকুৱা পালে। আৰু আমি আৰম্ভ কৰোঁ। ইয়াতে লৈছোঁ 800 গ্ৰাম ছাগলীৰ মাংস মাটন, 5টা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ কাটি লৈছোঁ, 2টা আলু আৰু আদা নহৰুৰ পেষ্ট 2 ডাঙৰ চামুচ, তাৰপিছত 3টা জলকীয়া আপুনি আপোনাৰ হিচাপত ল'ব পাৰে। তাৰপিছত গৰম মছলা, গোটা গৰম মছলা অকণমান তেনেকৈ দৰদৰীয়াকৈ পিচি লৈছোঁ। আৰু ইয়াতে লৈছোঁ জিৰা, ডাঙৰ ইলাচি, সৰু ইলাচি, জালুকৰ গুটি, জয়ফল, জাবিত্ৰী, ডালচেনি, এইখিনি গোটা মছলা আমি তেলত দিবৰ কাৰণে থৈছোঁ। তাৰপিছত লৈছোঁ আমি মিট মছলা, গৰম মছলা, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, কাশ্মীৰী লাল মিৰ্চ আৰু ঘি। এইখিনি হ'ল আমাৰ ইনগ্ৰিডিয়েণ্টছ। তাৰপিছত আমি এটা কুকাৰ ল'ম। ইয়াতে মই আউটাৰ লিডৰ কুকাৰ লৈছোঁ। আপুনি নৰ্মেল যিটো কুকাৰ হয় সেইটো কুকাৰো ল'ব পাৰে। আৰু মিঠাতেল দি দিম, সৰিয়হৰ তেল অলপ বেছিকৈ। গৰম হোৱাৰ পিছত আমি আমাৰ গোটা যোনখিনি মছলা আছিলে সেই মছলাখিনি আমি দি দিম। তাৰপিছত তাতে আমি পিঁয়াজখিনি অকণমান টাইম ভাজি ল'ম, 5 to 10 মিনিটছমান ভাজি ল'ম। যেতিয়া লাইট অকণমান ব্ৰাউন কালাৰো নহয় তেনেকুৱা টাইপ হ'লে তাতে আমি 1.5 চামুচ 2 চামুচমান আদা নহৰুৰ পেষ্ট দি দিম। তাৰপিছত সেইখিনি ধুনীয়াকৈ ভাজি ল'ম, এনেকৈ লৰাই ল'ম। আৰু তাৰপিছত নেক্সট দি দিম আমি অকণমান তাতে নিমখ অকল পিঁয়াজৰ কাৰণে, বাকী নিমখ পিছত দিম। আৰু তাতে দি দিম আধা চামুচ হালধিৰ গুড়ি। তাৰপিছত দি দিম 1 চামুচ কাশ্মীৰী লাল মিৰ্চ, 1 চামুচ জিৰা পাউডাৰ, 1.5 চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ গৰম মছলা। নেক্সট হ'ল 1 চামুচ মিট মছলা। এইখিনি বস্তু একদম ল' ফ্লেমত আমি অকণমান মিক্স কৰি ল'ম, কাৰণ মছলাটো জ্বলিব দিব নালাগে। ধুনীয়াকৈ যাতে অকণমান মছলাটো ভাজা যায় সেই হিচাপত দিব। তাৰপিছত আমি কেঁচা জলকীয়া দি দিম। আপুনি যিমান জ্বলা খায় সেই হিচাপত দি ল'ব। ইয়াতে মই 3টা জ্বলা দিছোঁ কেঁচা জলকীয়া। তাৰপিছত সেইখিনি যেতিয়া মছলাখিনি অকণমান ভাজা হৈ যায়, আমি আমাৰ মাটনখিনি, ছাগলীৰ মাংসখিনি আমি ইয়াতে দি দিম। ছাগলী মাংসখিনিৰ লগতে আমি আলুখিনিও দি দিম। আলুটো আপুনি নিদিবও পাৰে, আপোনালোকে যদি আলু ভাল নাপায় তেতিয়াহ'লে আলুটো নিদিলেও কথা নাই। আমি পাৰ্চনেলি ঘৰত আলু খাই সেইকাৰণে আলুটো দিছোঁ। তাৰপিছত সেইখিনি অকণমান টাইম মিক্স কৰি পেলাই তাৰপিছত নেক্সট আমি নিমখ দি দিম। নিজৰ সোৱাদ অনুযায়ী দি ল'লে হ'ল। পিছত খাই চাইও অলপ কম বেছি কৰি ল'ব পাৰে। তাৰপিছত নিমখখিনি দিয়াৰ পিছত 20 মিনিটমান একদম হাই ফ্লেমত একদম লৰাই থাকিব লাগিব, যাতে তলত নালাগে। সেই বস্তুটো চেক কৰি থাকিব। আৰু তেতিয়ালৈ ফ্ৰাই কৰিব যেতিয়ালৈ পানীখিনি ওলাই ইভাপৰেট হৈ একদম তেল ওলাই নাযায়। এয়া চাওক, অকণমান তেল ওলাইছে। তেতিয়া আমি ইয়াতে দি দিম 1 ডাঙৰ স্পুন আমি ঘি। আৰু এইটো বহুত ইম্পৰ্টেণ্ট, এইটোৱে গোটেই ৰেচিপিটোক নৰ্মেল ৰেচিপিৰ পৰা অলপ বেলেগ কৰিব। এই ঘিটো দিয়াৰ পিছত একদম এই ষ্টেজটোলৈ চাই লওক আপোনালোকে, এনেকুৱা ষ্টেজলৈ পূৰা ভাজি ল'ম। গোটেইখিনি ভাজা প্ৰচেছটোত এটলিষ্ট 25 মিনিট to আধা ঘণ্টা লাগি যায়। আপোনালোকে সেইটো কৰিবই লাগিব। তাৰপিছত আমি এই যে আলুখিনি অ'ভাৰ কুক নহ'বৰ কাৰণে আমি ভাজা যোৱা আলুখিনি আমি ছেপাৰেট কৰি থ'ম মাটনখিনিৰ পৰা। তাৰপিছত আমি তাতে ঢালি দিম গৰম পানী। মাটনখিনি ঢাক খোৱাকৈ অকণমান লৰাই দিম, মিক্স কৰি পেলাই এফাল ইফালকৈ লাৰি ছাইডতো যিমান মছলা আছে সেইখিনিও যাতে পানীখিনিৰ লগত মিক্স কৰি দিওঁ। তাৰপিছত
5টা 4টা হুইচেললৈ আমি মাটনখিনি সিজিবলৈ দিম আৰু তাৰ পিছত অকমান টাইম আৰু হাই ফ্লেমতে থাকিব ফ্লেম লো কৰিব নালাগে 5টা হুইচেল আহাৰ পিছত আমি কুকাৰটো বন্ধ কৰি থম আৰু নুচু হুইচেলটো মানে কুকাৰটো নিজে নিজে কুকাৰটো ঠাণ্ডা হ'ব দিম তাৰ পিছতহে আমি ঢাকনিখন খুলি চাম এইটো হুইচেলটো যোৱাৰ পিছত কুকাৰ ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক কি ধুনীয়া কালাৰ কিন্তু আমাৰ এতিয়া কিন্তু ৰেডি হোৱা নাই দেই আৰু কাম বাকি আছে নেক্সট কামখিনি হ'ল যে ফ্লেমটো একদম লো কৰি ৰাখিম আৰু আমি যে আলুখিনি যে সেপাৰেট কৰি থৈছিলোঁ সেই আলুখিনি ইয়াতে ঢালি দিম তাৰ পিছত এই যে অকমান দৰদৰীয়াকে যে পিচি থোৱা গৰম মছলাখিনি সেই গৰম মছলাখিনি ইয়াতে ঢালি এটা মিক্স কৰি দিম গোটেইখিনি যাতে ধুনীয়াকে সবতে ফ্লেভাৰ আৰু গোটেই বস্তুখিনি যায় তাৰ পিছত চাই লম যে আমাৰ এই মাটনটো সিজিছে নে নাই চাওক একদমই সিজিছে এতিয়া যাতে এই যে নতুনকে যে গৰম মছলাখিনি ঢালি দিলো সেই বস্তুটো ভালকে ফ্লেভাৰটো আহিব কাৰণে আৰু 5 মিনিট ঢাকি দিম ঢাকাৰ পিছত এয়া চাওক কি ধুনীয়া আমাৰ সফট আৰু বহুত ধুনীয়া মাটন কাৰী এনেকে বনাই চাব আৰু মোৰ চেনেলটো আপোনালোকে চাই আছে না A to Z এন্টাৰটেইনমেন্ট চেনেল ইয়াত ৰেচিপি ট্ৰেভেল ব্লগ আৰু ষ্টাইলিং টিপস বহুত কিবা কিবি বাচ্চা আৰু মাক ৰিলেটেড কিছুমান কথা আছে আপোনালোকে চাব আৰু এই মাটন কাৰীটো নিশ্চয় বনাই চাব একদম আমাৰ মাটন কাৰী ৰেডি ভাতৰ লগত খাওক ৰুটিৰ লগত খাওক ভাতৰ লগত খালে বেছি ভাল মই পাৰ্সোনালি ভাতৰ লগত খাই বহুত বেছি ভাল পাওঁ আৰু ইয়াৰ কালাৰ টেক্সচাৰ সব চাওক আপোনালোকে বনাই পেলাই কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো চাই থাকিব A to Z এন্টাৰটেইনমেন্ট চেনেল আৰু এই গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আপোনালোকক